হেল্ল' ৰাইজ, আজি মোৰ যাদু এটা চাওক। তুম তেৰেও এয়া চাওক, মোৰ থালি আহি গ'ল। আপোনালোকে বইল খানা খাই ভাল পায় নেকি? ব'লক আজি যাওঁ বইল খানা খাই আহোঁ। মই আহি গ'লো LMCHৰ মেইন গেটত থকা দৃষ্টিনন্দনলৈ। মোৰ লগত আহি যাওক আপোনালোক। সোমায়ে মোৰ বন্ধু দেৱব্ৰতক লগ পালো। ভিতৰত আহি মোৰ চকু পৰিল ৱালখনত ইমান ধুনীয়াকৈ আঁকি থোৱা আছে। দেখিয়ে কিবা এটা ভাল লাগি গ'ল। আজি স্পেচিয়েল বইল চিকেন আছে বোলে। মই এনেও বইল খাই বহুত ভাল পাওঁ। আপোনালোকে বইল খাই কেনেকুৱা পাই জনাবচোন। বেছি কথা নকওঁ, খাই লৈ জনাই আছো আপোনালোকক। এয়া মোৰ থালি আহি গ'ল। থালিখনত বইল চিকেন উইথ কলডিল ভাজি, কঁঠাল গুটিৰ লগত ঔটেঙাৰ জোল, ভাত কেৰেলা ভাজি, দালি, আলু পিটিকা, লগতে অকণমান দৈও আছে। মই বইল চিকেনৰ পৰা ষ্টাৰ্ট কৰিলো। বইলকণ গুলি বনাইছে অ'। তাৰপিছত কলডিলৰ লগত বনোৱা চিকেনটো ট্ৰাই কৰিলো। ৱাও, কি ক'ম, ঘৰত মাৰ হাতেৰে খোৱা নিচিনা লাগি গ'ল। মই কিন্তু গুটিটো খাই বহুত ভাল পাওঁ। আপোনালোকে বেলেগ নাভাবিবও, কঁঠাল গুটি কথাহে কৈছো ৰাইজ। ইমানবোৰ খোৱাৰ পিছত গুটিকেইটা হজম হ'বৰ বাবে লাষ্টত দৈ অকণ খাই সামৰণি মাৰিলো আৰু। মই খোৱা ঘৰৰ ল'ৰাও ৰাইজ। আপোনালোকে যদি লখিমপুৰত টেষ্টি বইল খানা খাব বিচাৰে ইয়ালৈ আহিব পাৰে। চাবুতি চৌখাম হৈ লখিমপুৰ মেডিকেল কলেজলৈ আহোঁতে মেইন গেট নোপোৱাৰ আগত ৰাইট চাইডে আছে আমাৰ দৃষ্টিনন্দন ভোজনালয়।